Hello everyone, welcome back to our channel. আজি হৈছে ভোগালী বিহু। আপোনালোক সকলোকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা যাচিলোঁ। এফালে আমাৰ ইয়াত মেজি জ্বলাইছে। এতিয়া আমি বাহিৰে বাহিৰে ডাইৰেক্ট আইতা ঘৰলৈ আহিলোঁ। এয়া আইতা ঘৰ হাকনি বাৰীখন। এফালে আমাৰ গাহৰি মাংস বনি আছে। জুইশালত বনোৱা সোৱাদেই বেলেগ। আমাৰ এতিয়া চব ৰেডি হৈ গ'ল, চ' আমি খাই লওঁ। খাই বৈ উঠি মানে এইফালে খেল আৰম্ভ হ'লেই। যোৱাবাৰ মাঘ বিহু পথাৰত পতা হৈছিলে, বহুত ডাঙৰকে পতা হৈছিলে। ইয়াৰ অকমান থাকি গ'ল আৰু টেকেলিটোত লাগিবলে। এইফালে আমাৰ একদম টিকিলি এজনী ভাঙিবলৈ গৈছে, খালি নোৱাৰিলে। এতিয়া আমি ঘৰলৈ আহিলোঁ। বায়ে নিমকি বনাইছে। অলপ নিমখ, তাৰপৰা এতিয়া অকণমান তেল দিছোঁ, ৰিফাইন অইল এনেকৈ দিব লাগিব। ইয়াত বেকিং দিয়া আছে অকণমান। এইটো চোৱা, এনেকৈ মুঠি মাৰিলে এনেকৈ লাড্ডু হৈ গৈ যাব লাগিব, তেতিয়াহে হ'ব। দেখিছ নাই কেনেকৈ? এনেকৈ হ'ব লাগিব। পানী আমি অকণমানকৈ ইয়াত লাহে লাহে কুহুমীয়া গৰম পানী দিছোঁ আমি। এয়া মুঠি আছে। এয়া ঘৰৰ গধূলি খানাত এইফালে গাহৰি, লাই শাক আৰু আলু, তাৰপৰা এইফালে মাছ ফ্ৰাই, তাৰপৰা ঔটেঙা দালি আৰু ভাত। এইখিনি মা, মই আৰু বাহঁতে বনোৱা। ইয়াত তিলৰ লাড়ু, চুজি লাড়ু, নাৰিকলৰ লাড়ু, নিমকি, তেলপিঠা, তিলপিঠা, ইডলি, কেক, পাটিচাপ্টা আৰু চিৰা, মুড়ি, গাখীৰ আছে। বৰমা, খুৰী আৰু মা গান শুনিলে ৰ'বই নোৱাৰে, সেইটো কাৰণে গান লগাই থৈছোঁ, পুৰা নাচি আছে। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিল, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু আপোনালোকে যদি আমাৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।